প্ৰথমতে সকলোকে আমাৰ ইউটিউব চেনেল বিশ্বনাথ ব্লগলৈ স্বাগতম জনাইছোঁ আৰু মানে আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহি গৈছোঁ আৰু মানে আজিৰ ভিডিঅ'টো অলপমান বেলেগ টাইপৰ হ'ব কি হ'ব আপোনালোকে অলপমান পিছত গম পাব তে বলক আজিৰ ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ আৰু আপোনালোকে ভিডিঅ'বোৰ আজিকালি মানে নোচোৱা হৈছে ভিডিঅ'বোৰ চাব আৰু মানে চেনেলটো ছাবস্ক্ৰাইব কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিলেতো অকল নহয় না আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মানে ভিডিঅ'বিলাক চাব আৰু আজিকালি মানে ধুনীয়া ধুনীয়া ভিডিঅ' দি যাবলৈ চেষ্টা কৰিছোঁ কিন্তু আপোনালোকে ভিডিঅ'বোৰ নাচাই ভিডিঅ'বোৰ চাব তে বলক আজিৰ ভিডিঅ'টো আমি দেৰি নকৰি আৰম্ভ কৰোঁ গৈ আছোঁ আৰু এইখন হৈছে চাইকেল আৰু এইখন চাইকেল দুটা আমি গৈ আছোঁ মানে বজাৰত আৰু বজাৰত যাই মানে তাতে ভিডিঅ'টো মানে আৰম্ভ কৰিছোঁ কি মানে ভিডিঅ'টো মানে টপিকটো কেনেকুৱা তাতে মই আপোনালোকৰ যাই একদম কৈছোঁ আৰু এইফালে ইয়াৰ দেখিছে আপোনালোকে বতৰটো আৰু এইকেইদিন মানে আৰু চাৰিওফালে মানে বানপানী হৈছে আৰু আমাৰ ইয়াতো মানে আহিব কিজানি আৰু মানে নদীত মানে পানী বাঢ়িছে মই আপোনালোকক মানে দেখাইছোঁ ইয়াৰ আগৰ ভিডিঅ'ত আৰু এইফালে দেখিছে আপোনালোকে পুৰা ৰ'দ দিয়া নাই আজি একদম ইয়াত দেখিছে ৰ'দ দিয়া নাই আৰু এতিয়া যাব লাগে তাকে যে আপোনালোকক দেখাই আছোঁ গোটেই একদম কেনেকুৱা কি অলপ এটা প্ৰেংক ভিডিঅ' বনাইছোঁ প্ৰেংক ভিডিঅ'টো মানে এইটো ভিডিঅ'ৰ মানে পিছত মানে আপলোড কৰিছোঁ আৰু নেক্সট ভিডিঅ' মানে প্ৰেংক ভিডিঅ' আহিব অলপমান মানে বেলেগ টাইপৰ এটা প্ৰেংক ভিডিঅ' বনাইছোঁ আপোনালোকে বাৰু শ্বৰ্ট ভিডিঅ' পাই থাকিব প্ৰেংক ভিডিঅ'ৰ লগতে এটা লং ভিডিঅ' মানে ধুনীয়াকৈ বনাইছোঁ ইয়াৰ পিছত মানে নেক্সট আপলোড কৰিছোঁ মানে প্ৰেংক ভিডিঅ'টো আজি আপোনালোকক দেখাই আছোঁ মানে ATM কেনেকৈ পইচা উলিয়াব আপোনালোকে যোনে যোনে নাজানে ভিডিঅ'টো চাই থাকক আৰু এইখন মোৰ হাতত আছে এখন ATM কাৰ্ড আৰু এইখানে যে মই এতিয়া পইচা উলিয়াই আপোনালোকক গোটেই দেখাই আছোঁ আৰু এইফালে এইটো হৈছে ATM আৰু এতিয়া মানে মই কাৰ্ডখন মানে এইফালে এনেকৈ সোমাই দিম চাওক এনেকৈ সোমাই দিলোঁ আৰু অলপ সময় লাগিব বাৰু তাৰপিছত মানে আপোনালোকে দেখা পাব আৰু অচৰকা এইখিনি আপোনালোকক দেখাব আৰু এইখিনি মানে কেনেকুৱা আপোনালোকক দেখাই আছোঁ আৰু এনেকুৱা অলপ সময় লাগিব তাৰপিছত মানে এনেকুৱা কিছুমান মানে কৰিব লাগিব কি কৰিব লাগিব আপোনালোকক গোটেই একদম দেখাই আছোঁ আৰু এইফালে ইয়াৰ চাওক আপোনালোকে ইয়াত মানে ইয়েছত ক্লিক কৰিব আৰু মানে এতিয়া মানে যে লেংগুৱেজটো চিলেক্ট কৰি ল'ব মই ইংলিছ কৰি লৈছোঁ আৰু এতিয়া মানে ইয়াত দেখিছে আপোনালোকে ইয়াত মানে আপোনালোকে OTPটো বহাব লাগিব OTPটো এনেকৈ মানে বহাই দিব ইয়াত দেখিছে আপোনালোকে চাৰিটা যে OTP থাকে সেই চাৰিটা ইয়াত বহাই পেলাই এনেকৈ প্ৰেছ ইয়াৰ বুলি যে আহিছে তাত ক্লিক কৰিব আৰু তাৰপিছত মানে ইয়াত দেখিছে আপোনালোকে ইয়াত ছেকেণ্ড অপশ্যন যি দেখিছে উইথড্ৰত ক্লিক কৰিব তাৰপিছত ছেভিঙত ক্লিক কৰিব তাৰপিছত ইয়াত মানে এমাউণ্টটো মানে বহাই দিব আৰু এমাউণ্টটো বহাৰ পিছত মানে ইয়েছত ক্লিক কৰি দিব তাৰপিছত মানে অলপ সময় লাগিব তাৰপিছত মানে পইচাটো উলিয়াই আহিব আৰু দেখাই আছোঁ আপোনালোকক কেনেকৈ মানে পইচাটো ওলাই আহিব আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেকৈ মানে পইচাটো উলিয়াই আহিল দেখিছে আপোনালোকে কেনেকুৱা বোলে কমেণ্ট কৰি জনাব দিয়ক গাইছ বাই